Hello, ma'am. I'm very grateful for your short but sweet, gracious presence in our lives. It's been a pleasure meeting you and learning from you. Everything that you did touched our hearts in many ways. From taking classes to all those extra activities that we did in our class to treating us like your own, you made us feel the most comfortable and confident about ourselves. For me personally, I could relate to you even more because, just like you, I too enjoy teaching and wanted to continue not just as a profession but to develop students who can create their own image. You have always been a very special and inspiring person who captivates everyone around you. I wish you a future as incredible as you and full of energies and happiness. From one of your dearest student, Kamalini Burman. হাই মেম, মানুহে কয় যে ভাল বস্তুবোৰ অতি কম সময়ৰ বাবে হ'লেও যথেষ্ট। আপোনাক পায়ো আমাৰ সেয়ে লাগিল। আপুনি আমাৰ বাবে এক মটিভেশ্যন হয়। আপোনাৰ যিবোৰ কথা সেইবোৰে আমাক বহুত বেছি উৎসাহিত কৰে। আপোনাক বিদায় জনাবলৈ পাই আমি অত্যন্ত দুখিত, কিন্তু এই বিদায় কেৱল নিফটিৰ তৰফৰ পৰাহে। আপোনাক আমাৰ জীৱনত বহুত বেছি প্ৰয়োজন আছে। আপুনি আমাৰ জীৱনত যাতে সদায় এনেদৰে সহায় সহযোগিতা কৰি যায় তাৰে কামনা কৰিছোঁ। আৰু শেষত আপোনাৰ সফলতাই যাতে উচ্চ শিখৰ পায় তাৰে কামনা কৰি বহুত বহুত ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ আৰু বহুত বহুত মৰম জনাইছোঁ। নমস্কাৰ মেম। শৰতৰ সন্ধ্যাৰ শেৱালি ফুলপাহে যিদৰে আমাৰ চৌপাশে সুগন্ধ বিয়পাই তোলে, ঠিক সেইদৰে আপুনিও আমাৰ জীৱনত এনেকুৱা কিছুমান আদৰ্শৰ সন্ধান দিলে যাৰ সহায়ত আমি আমাৰ জীৱনৰ সেই সোণোৱালী পথবোৰ কোনো বাধা বিঘিনি নোহোৱাকৈ অতিক্ৰম কৰি যাব পাৰিম। আপুনি আমাৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণা উৎস। আপুনি আমাৰ বাবে ভগৱানৰ তুল্য। আপুনি ইমান কম সময়ৰ ভিতৰতে আমাক যিখিনি জ্ঞান প্ৰদান কৰিলে সেয়া আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় আছিল। সেয়ে মই ভাবোঁ আপোনাৰ নিচিনা শিক্ষাগুৰু পোৱাটো আমাৰ শিক্ষা জীৱনৰ বাবে এক গৌৰৱময় ক্ষণ। আপুনি ভৱিষ্যতে আৰু উন্নতি কৰক আৰু আগুৱাই যাওক তাৰে কামনা কৰিলোঁ। আৰু সেই দিনটো কেতিয়াও মই পাহৰিব নোৱাৰিম যিটো দিনত আপুনি মোক ৰোমান্টিক পদ নামেৰে মোক মাতিছিলে আৰু সেই নামটোৰ জৰিয়তে আজি হয়তো মোক BEDৰ সকলো ছাত্ৰ ছাত্ৰীয়ে চিনি পায়। ধন্যবাদ মেম। মৰম ও শ্ৰদ্ধাৰ কাকতি বৈশ্য মেমলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰকৃতাৰ্থত আপুনি এগৰাকী প্ৰকৃত শিক্ষক আৰু আমাৰ পথ প্ৰদৰ্শক। আপুনি সফলতাৰ দিশত আগুৱাই গৈ থাকক আৰু আমাৰ বাবে প্ৰেৰণাস্বৰূপ হৈ থাকক। লগতে আপোনাৰ সৰলতা সকলোতে বিয়পি থাকক। শেষত আপোনাৰ কৃতাৰ্থী। শ্ৰদ্ধাৰ কাকলি বৈশ্য মেমলৈ মৰম, স্নেহ, শ্ৰদ্ধা, অভিনন্দন জ্ঞাপন কৰি এটি সৰু উপহাৰ আপোনালৈ বুলি আগবঢ়ালোঁ। সপোন বাটৰ কাঁইটীয়া জেংবোৰ মনৰ পৰা আঁতৰ কৰি আগবাঢ়িছিলোঁ ক্ষেত্ৰী BED কলেজলৈ বুলি। এটা নতুন সপোন গঢ়াৰ আশাত মনত অশেষ ভয়, উৎসাহ, শংকা আৰু চঞ্চলতা। কিয়নো সকলো নতুন, অতীতৰ একো অস্তিত্বই নাই। এদিন আমাৰ ক্লাছৰুমত এগৰাকী মৰমীয়াল শিক্ষাগুৰুৱে প্ৰৱেশ কৰিছিল। প্ৰথমে মেমৰ লগত বাৰ্তালাপ কৰিবলৈ খুবেই ভয় লাগিছিল, কিন্তু লাহে লাহে মেমৰ লগত চিনাকি হৈছিলোঁ। মেমৰ প্ৰতিটো বাক্যই, প্ৰতিটো শব্দই আমাৰ বুকুত আশাৰ সোণোৱালী ৰেঙনিয়ে সপোনৰ বীজ সিঁচৰিত কৰি তুলিছে। হাঁহি ধেমালিৰ মাজেৰে আমাৰ মনৰ কথা বুজিবলৈ প্ৰয়াস কৰা মেমগৰাকীয়ে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ কাকলি বৈশ্য মেম। তেখেতৰ ব্যক্তিত্বই আমাক উজ্জীৱিত কৰি তোলে। নতুন সপোন গঢ়াৰ দিশত
মেমে মোৰ কবিতা শুনি মোক ৰোমেণ্টিক পয়েট বুলি এটা পৰিচয় দিছিল। সেই দিনটো মোৰ বাবে এটি স্মৰণীয় দিন হিচাপে মনত থাকিব। মেমৰ প্ৰতিটো ক্লাছৰ বাবে আমি খুব আগ্ৰহেৰে বাট চাই ৰওঁ। মেমৰ ক্লাছ শেষ হোৱাৰ পিছত ভাবোঁ আৰু অলপমান সময় কিজানি থকা হয়। কিন্তু আজি সন্ধিয়া 6:57 মেমৰ এটা মেছেজ আহিল হোৱাটছএপত। মেছেজটো আমাৰ বাবে এক প্ৰকাৰ খুব আনন্দদায়ক আছিল যদিও আন এক প্ৰকাৰে কিন্তু মানি ল'ব নোৱাৰা বিধৰ দুখন্তৰ নিহিত হৈ আছিল। মেম পৰহিৰে পৰা আমাক পঢ়াবৰ বাবে নাথাকিব। কাৰণ তেজপুৰ বিশ্ববিদ্যালয়ত মেমে এপইণ্টমেণ্ট লাভ কৰিছে। এক ভাবিব নোৱাৰা ফূৰ্তি মেমৰ কৃতিত্বক লৈ। আনহাতে আমাক মেমে এৰি যোৱাৰ বাবে এটা বৃহৎ দুখ। সময়ৰ গতিক কোনেও ধৰি ৰাখিব নোৱাৰে। মেম যাবতো লাগিবই আমাক এৰি। আপুনি গুচি গ'লেও আপোনাৰ প্ৰতি মৰম, শ্ৰদ্ধা, সন্মান সদায়ে আমাৰ মাজত থাকিব। আপোনালৈ বহুত মনত পৰিব মেম। মিছ ইউ মেম, মিছ ইউ so much মেম। And very congratulations ma'am for your achievement. Thank you.